আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে আৰু কোকৰাঝাৰ 1 নং লোকসভা সমষ্টিৰ কেণ্ডিডেট হিচাপে সকলোকে নমস্কাৰ যাচিছোঁ অৰ্থাৎ বিটিসি বাকি অসমবাসীক নমস্কাৰ যাচিছোঁ নমস্কাৰ আজি আমি খুবই আনন্দ কাৰণ এইটো মোৰ জন্ম গাঁও হয় ইয়াৰ পৰা ইয়াতে মই জন্ম হৈছে ইয়াতে ডাঙৰ দীঘল হৈছে সেই ক্লাব এটা সময় আমি আমাৰ বন্ধু বান্ধৱৰ লগত এই ক্লাবটো বনাও হৈছে ইয়াত চোৱা চিতা কৰা হৈছে আজি মোৰ গাঁৱত আহি পেলাই এই গাঁৱৰ মুৰব্বী সকলক দৰ্শন কৰা তেখেতৰ আশীৰ্বাদ লোৱা আমি গতিকে আমি খুব খুশি আৰু আমাৰ কেম্পেইন কাৰ্যসূচী অলৰেডি ষ্টাৰ্ট হ'ল আজি পুৱাতে আমি 10টা বজাত কুচুগাঁও বড়োবাদাত এটা ডাঙৰ মিটিং আছিল ইয়াত মানে আবৰ মানুহবিলাক লিডাৰ কৰ্মী সকলে আগবাঢ়ি আহিছে কংগ্ৰেছৰ সমৰ্থন দিবলৈ আৰু দ্বিতীয় হিচাপে আমি ইয়াত এতিয়া গাঁৱত ৰাইজৰ মাজত আমি তেখেতৰ আশীৰ্বাদ কিমান ইম্পৰ্টেণ্ট তেখেতৰ সহায় এবাৰ এই লোকসভা নিৰ্বাচনত জিকিবলৈ যদি লাগে এই গাঁৱৰ পৰা এজন ল'ৰাই এই বহুত ইম্পৰ্টেণ্ট গতিকে ইয়াত আমি তেখেতৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ গাঁৱে গাঁৱে আমি আগৰ পৰাই কংগ্ৰেছৰ মানুহ আছিল যেতিয়া নেকি বিপিৰ লগত 15 বছৰ এলায়েন্সত অলপ দাবদমনি অৱস্থাত আছিল কিন্তু গৰ্জন মছাহাৰী ডাঙৰীয়া অহাৰ লগে লগে এবাৰ কংগ্ৰেছৰ মানুহবিলাক চবে আগবাঢ়ি আহিল আৰু আমাৰ কেম্পেইনটো সব জায়গাত চলি আছে এটা সময়তে তিনিটা জিলাত চিৰাঙতো কেম্পেইন চলি আছে কোকৰাঝাৰৰ কেম্পেইন চলি আছে বাক্সাত কেম্পেইন চলি আছে আমাৰ আশাটো সেইটো এবাৰ চবেই নতুনটো বিচাৰিছে হলনিটো বিচাৰিছে চেঞ্জটো বিচাৰিছে উন্নয়নটো বিচাৰিছে চাওক আজিৰ তাৰিখত বিজেপি উন্নয়নৰ কোনো ফৰ্মুলা নাই তেখেত কৈছে যে ভাৰতবৰ্ষ আজিৰ তাৰিখত পৃথিৱীত ফাৰ্ষ্ট নাম্বাৰত সবচে ধনী দেশ বুলি ঘোষণা কৰা 3 ট্ৰিলিয়ন ইকনমি বুলি ঘোষণা কৰা কিন্তু এই 3 ট্ৰিলিয়ন ইকনমি আমাৰ ৰাইজৰ হাতত অহা নাই উন্নয়নৰ কোনো আমি ৰাস্তা দেখা নাই উন্নয়ন যদি হ'লেহেঁতেন ডেভেলপ যদি হ'লেহেঁতেন আজিলৈকে কিয় গাঁৱে গাঁৱে বিপিএল দৰিদ্ৰসকলক 5 কেজি চাউল দিব লগা হৈছে ইয়াৰে মানে হয় যে এতিয়াও আমাৰ মাজত দুখীয়া পৰিবাৰে আছে 80 কোটি ভাৰতবাসী সবেই দুখীয়া এই গতিকে এই দুখীয়াৰ পৰা মুক্ত পাবলৈ আৰু নিবনুৱা অৱস্থাৰ মুক্ত পাবলৈ আমি বিজেপিক উৎখাত কৰিব লাগে এইটোৰ কাৰণে কংগ্ৰেছ গাঁৱে গাঁৱে জোৰদাৰভাৱে কেম্পেইন চলি আছে আগৰ পৰাই আমি চাই আছে যোৱাকালি আমি এটা ইণ্ডিয়া টুডে কনক্লেমৰ পৰা তেখেতৰ মন্তব্য হিচাপে এনেকুৱা কৈছে যে দিছ টাইম আৱাৰ গভৰ্ণমেণ্ট ইজ কোৱাচি অট'ক্ৰেচি অৰ্থাৎ ডেমক্ৰেচিক হেক কৰি পেলাই সংবিধানৰ ৰক্ষণাবেক্ষণা নিদিয়াকে সংবিধানক উলংঘা কৰি পেলাই যি পদক্ষেপ লৈ আছে তেখেত লৈ আছে কাৰণ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে কৈছে এইবাৰ দিল্লী বিজেপিৰ 0 হ'ব এই গতিকে তেখেতৰ বেলেগ কোনো উপায় নাই কেজৰিৱালক যদি জেলত নিদিয়া দিল্লীৰ পৰা এজনে এমপি ওলাই লৈ আহিব নোৱাৰিব এইটোৱে যদি আজিৰ তাৰিখত এটা নমুনা হৈছে যে ভাৰতবাসী সবে গম পাইছে কেজৰিৱালক জেলত দিয়া গোটেই ভাৰতবাসী সজাগে কৰিছে যে আমি সাৱধান হ'ব লাগিব এবাৰ ভুলতো আমি বিজেপিক এটাও ভোট দিব নালাগে বুলি সেইটোৱে ইংগিত দিয়া হৈছে